হাই গাইজ, মই এতিয়া গীতাঞ্জলি আকৌ আহিছোঁ আপোনালোকৰ ওচৰলৈ। মই ৰাতিপুৱা ওলাই আহিলোঁ খোজকাঢ়িবলৈ, মানে লাবাৰ নাছিলে ৰুমালখন এনেকৈ বান্ধিলৈ গুচি আহিলোঁ। আৰু সৰু সৰু ল'ৰা ছোৱালী যে মোজাবোৰ তেনেকৈ চুলিত মাৰি দিবলৈ ইজি হয়। লাবাৰ আছে মানে আমি লেডিজে য'ত ত'ত পেলাওঁতো বিচাৰি নাপাওঁ। এই সৰু সৰু যে মোজাবোৰ কিমান পেলাই দিওঁ মই ভাবিছোঁ দেই, বা মই এক্সাৰচাইজ কৰোঁতেও মানে মোজাৰে যেতিয়া বান্ধি দিওঁ চুলিখিনি ইমান ধুনীয়া হৈ যায়। মই এদিন ডিজাইন কাটি কালাৰিং মোজা এনেকৈ মই দেখাম আপোনালোকক বিৰাট দেখিবলৈ ভাল লাগি যায়। মানে থাকিব পৰা নাই খোজকাঢ়ি বহুত গৈ দেখিছোঁ, গুচি আহিলোঁ অকলে খোজকাঢ়ি ৰৈ এইবোৰ দৃশ্য চাই আহিলোঁ। আৰু যে ৰুমডালত গৈনো কি কৰিম, এচিডাল বতালৈ সোমাই থাক, যোনটো সোমোৱাই থাকি আমনি লাগি যায়। সেইকাৰণে ইয়াতে বহি টাইম পাছ কৰিছোঁ। কিন্তু মানুহবোৰে আকৌ চকুৰে আকৌ এনেকৈ দেখে নহয়, একো ষ্টেণ্ডাৰ্ড নহয়। এচি বতাহত সোমাই মানুহে ৰুমত সোমাই থাকে, ষ্টেণ্ডাৰ্ড অসংখ্য বেমাৰে লাগি ধৰে। আৰু এই বাহিৰত কিমান মুক্ত বতাহ, কিমান ভাল লাগিছে থাকি। কিন্তু কি মোৰ দিনৰ কথা মই এচিত ডাঙৰ হোৱা ছোৱালী নহয়। সৰুতে লাইট পাইছিলোঁ, আৰু একচুৱেলি মোৰ বেটাৰীও তেতিয়া আমাৰ নাছিলে। লাইন গ'লে আমি কেৰাচিন তেল দি লেম্প জ্বলাওঁ, তেনেকৈ আমি ডাঙৰ দীঘল হোৱা ছোৱালী। আৰু কাৰেণ্টটো আছিলে কিন্তু এতিয়া ৰাতিপুৱা সময় আহিলোঁ খোজকাঢ়ি ইয়াত অকণ বহিছোঁ। আকৌ অকণ যাম নিঃসংগ মনত সং বিচাৰি গছপাতৰ লগে মই আহি আছোঁ। চৰাই এইটো কিয় কাঠফুলা লাগিছে দেখা। এয়া ৰাতিপুৱা 8টা বজাত চিৰিকটি মাত ইমান ভাল লাগিছে শুনি, আৰু গছৰ চেঁচা বতাহ গোটেই দেহত মোৰ কিবাকিবি লাগি যায়। বতাহ আজিলৈ আহোঁ, ওকে বাই টাটা। এয়া চিৰিজ গছৰ পাতেৰে মই মুখত লগাই ইমান মজা লাগিছে নহয়। আজিলৈ আহোঁ, বাই।